কথাটো হ'ল কিয় কৰিলে ইয়াৰ পৰা কি হ'ব এখন জুবিন গাৰ্গৰ এইখন পিকচাৰ মানে একেবাৰে নাইকিয়া কৰি দিয়াৰ লগে লগে গুৱাহাটীৰ মানে একদম ইমান বিউটিফিকেশ্যন হ'ব নেকি য'ত ত'ত আমি বহুত ধৰণৰ আৱৰ্জনা দেখিবলৈ পাওঁ য'তে ত'তে ডাষ্টবিন দেখিবলৈ পাওঁ সেইবোৰ বিউটিফিকেশ্যন কৰা দেখা নাই আৰু এদিনত বিউটিফিকেশ্যন হ'ব পাৰে জানো এখন চহৰৰ বিউটিফিকেশ্যন আৰু বিউটিফিকেশ্যন যদি কৰিবলৈ আছে জুবিন গাৰ্গৰ ফটোখনত যি অকণমান খুটি নাটি আছিলে সেইখিনি কমপ্লিট জেৰা হৈ নাযায় তেতিয়ালৈকে আচলতে আমি জনাব নাপায় লিগেলিও গতিকে মই সেইটোও জনাব পৰা নাই আৰু মুঠতে ভালকৈ কামখিনি চলি আছে সময় লাগিছে মোৰো এতিয়া দৈনন্দিন জীৱনত মানে এনেকুৱা এটা হেৰি হৈছে যে মই এইফালে শ্বুটিঙো চলি আছে ইয়াৰ মাজত মই দিনটো কোৰ্টতো আহিব লাগে এতিয়া কাইলৈ মোৰ ডেট এটা আছিল সেইটো পষ্টপন কৰি মই আকৌ কাইলৈ কোৰ্ট আকৌ আহিম কাইলৈ আহিম আজিও এতিয়া মই ইয়াৰ পৰা গৈ শ্বুটিং কৰিম তাৰপৰা আকৌ কাইলৈ ৰাতিপুৱাই কোৰ্ট আহিম নমস্কাৰ জুবিন দাৰ পিকচাৰখন মুচি দিলে ইমান যে ডাঙৰ এজন শিল্পীক বা জুবিন দাৰ পিকচাৰখন মুচিবলৈ কোনে অধিকাৰ দিলে আৰু জুবিন দাৰ ন্যায় পাম জানো যদি জুবিন দাৰ পিকচাৰটোৱে মুচিব পাৰিলে বা জুবিন দাৰ ক্ষেত্ৰতো আজিলৈকেও কিবা মই চাফ চিকুণ দেখা পোৱা নাছিলোঁ কিন্তু কেইদিনমান পিছত চাফ চিকুণ আছিলে এতিয়াও মানে অলপ চাফ চিকুণ কৰিবলৈ বাকী আছে জুবিন দাৰ ক্ষেত্ৰখন আৰু জুবিন দাৰ যেনেকৈ গুৱাহাটীত এটা পিকচাৰ বনাইছে সেই পিকচাৰটো মানে জুবিন দাৰ বাবে কোনো ভেলু নাই বুলি কোৱা হৈছে মানে মুচি দিছে কিন্তু অসম চৰকাৰে কি কৰি আছে আমি নাজানো জুবিন দাৰ বাবে ন্যায় দিব পাৰিবনে নাই আমি নাজানো কিন্তু আমাক জুবিন দাৰ ন্যায় লাগিবই আজি এবছৰ হ'ল জুবিন দাৰ ন্যায় পোৱা নাই জুবিন দা যেতিয়া মৃত্যু হৈছিল তেতিয়াৰ পৰা আমি ন্যায়ৰ বাবে গুৰুত্ব দি আছোঁ যে জুবিন দাৰ ন্যায় কেতিয়া পাব জুবিন দাৰ হত্যাকাৰীক কেতিয়া শাস্তি দিব আৰু চেম কানুৱে কৈছে জেলত থাকি আমনি লাগি গ'ল মানে জেলৰ ভিতৰৰ পৰা চেম কানুক বাহিৰত ওলাই দিব লাগে মানে চেম কানুৰ জামিনত এনেকুৱা এটা কথা ক'লে চেম কানুৱে মানে জেলত থাকি আমনি লাগি গ'ল বাহিৰত ওলাই দিব লাগে চেম কানু আৰু পাব্লিকবিলাকে কৈছে ওলাই দিয়ক জুবিন দাৰ হত্যাকাৰীক ওলাই দিয়ক চেম কানুক সিদ্ধাৰ্থক বাহিৰত ওলাই দিয়ক পাব্লিকে কি কৰিব এইটো পিছৰ কথা এইবিলাক কথা কৈছে কি আপোনালোকে এতিয়া কমেণ্ট কৰি জনাই দিব আমি সঁচাকৈ জুবিন দাৰ ন্যায় পাম জানো যদি নেপায় আৰু যদি পাব আপোনালোকে কি কৰিব যদি ফাৰ্ষ্ট আমাৰ জুবিন দাৰ ন্যায় পোৱা যায় তেতিয়াহ'লে জুবিন দাৰ হত্যাকাৰীক আপোনালোকে কি শাস্তি দিবলৈ গুৰুত্বপূৰ্ণ কৰা হ'ব আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব এনকাউণ্টাৰ কৰা হ'ব নে চেম কানু সিদ্ধাৰ্থক কিবা শাস্তি দিব যদি ন্যায় পায় আপোনালোকে কমেণ্ট কৰি জনাব মইতো অলপো ভাল নাপায় জুবিন দাক যে হত্যা কৰিছে তেহেঁতকো কিবা এটা শাস্তি দিবলৈ লাগে বুলি মই অনুৰোধ কৰিছোঁ যেতিয়া জুবিন দা মৃত্যু হৈছিলে তাৰ পৰাই মই আপোনালোকৰ মাজত জুবিন দাৰ বাবে আপডেট লৈ আহিছোঁ যাতে জুবিন দাৰ ন্যায় অতি সোনকালে পাক বুলি মই জুবিন দাৰ বাবে ন্যায় আপডেট লিখি দিছোঁ ঠিক আছে এতিয়া আমি জুবিন দাৰ পিকচাৰখন কেনেকুৱা মুচা হ'ল জুবিন দাক কিয় এনেকুৱা অপমান কৰা হ'ল এইটো আমি নিউজটো চাই ল'ম বাৰু আপোনালোকে চাই ল'ব ঠিক আছে তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' আপোনালোকে চাই আছা কমেণ্ট কৰি জনাই দিব দেই বন্ধু বান্ধৱী এতিয়া আমি অলপ এই নিউজ আপডেটটো সম্পূৰ্ণকৈ চাই লওঁ বাৰু আহক আৰু জুবিন দাৰ বাবে এটা কমেণ্ট লিখি দিব জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাই দিব ঠিক আছে ভিডিঅ' চাই লোৱা একো ভাষা নাই এখন ফটো এখন যিখন গুৱাহাটীৰ মাজমজিয়া চহৰ গণেশগুৰিত আছে সেই ফটোখনে কিনো অপকাৰ কৰিলে মই প্ৰত্যেকটো চেনেলক থ্ৰু দি মই সুধিব বিচাৰিছোঁ কাকনো সুধিম তেনেকুৱা হৈ গৈছোঁ প্ৰত্যেকগৰাকী মানুহ ইয়াতে যোন উপস্থিত আছে প্ৰত্যেকৰে একেটাই প্ৰশ্ন সেই ফটোখনে কি অপকাৰ কৰিছিলে প্ৰথম ছেকেণ্ড কথা জুবিন গাৰ্গৰ ফটো এখনে গুৱাহাটীৰ নিচিনা চহৰৰ বিউটিফিকেশ্যনটো নাইকিয়া কৰিব পাৰে নেকি আৰু তৃতীয়তে জুবিন গাৰ্গক আপোনালোকে ৱালৰ পৰা মুচিব পাৰিব কিন্তু মানুহৰ অন্তৰৰ পৰা মুচিব পাৰিব নেকি কেতিয়াও নোৱাৰে চ' মোৰ কথাটো হ'ল কিয় কৰিলে ইয়াৰ পৰা কি হ'ব এইখন জুবিন গাৰ্গৰ এইখন পিকচাৰ মানে একেবাৰে নাইকিয়া কৰি দিয়াৰ লগে লগে গুৱাহাটীৰ মানে একদম ইমান বিউটিফিকেশ্যন হ'ব নেকি য'ত ত'ত আমি বহুত ধৰণৰ আৱৰ্জনা দেখিবলৈ পাওঁ য'তে ত'তে ডাষ্টবিন দেখিবলৈ পাওঁ সেইবোৰ বিউটিফিকেশ্যন কৰা দেখা নাই আৰু এদিনত বিউটিফিকেশ্যন হ'ব পাৰে জানো এখন চহৰৰ বিউটিফিকেশ্যন আৰু বিউটিফিকেশ্যন যদি কৰিবলৈ আছে জুবিন গাৰ্গৰ ফটোখনত যি অকণমান খুটি নাটি আছিলে সেইখিনিকে আকৌ ৰিপেইণ্ট কৰি ধুনীয়াকৈ ৰাখিব পৰা গ'ল হয় এইটো কেনেকুৱা ধৰণৰ লজিক মই বুজাই নাই বুজিব পৰা মানে ভাষাও নাই বা
ৱালখনৰ পৰা মচিছে আপোনাৰ মনৰ পৰা মচিব পাৰিব নেকি কেতিয়াও নোৱাৰে মোৰ মনৰ পৰা মচিব পাৰিব নেকি কেতিয়াও নোৱাৰে এতিয়া হয়তো ইয়াতে যিমানখিনি মানুহ আছে সেই মানুহখিনিৰ আজি হয়তো খং নাই ক্ষোভ নাই মানুহখিনিৰ দুখ আছে যে কি আমি আমাৰ মৰমৰ শিল্পীজনক যিজন শিল্পীয়ে নিজৰ জাতি মাটি ভেটিৰ কাৰণে নিজৰ সৰ্বোচ্চ দি দিলে আৰু সদায় প্ৰত্যেকটো বস্তু শান্তি প্ৰক্ৰিয়াৰে হোৱাটো বিচাৰিছে শান্তিৰে আপুনি কিবা এটা কৰিব যাব অলপ আগলৈ দেখি আছিলোঁ মাৰ্চেল বৰুৱা ইয়াতেই আছিলে যোনে এখন চিত্ৰ অংকন কৰিছিলে এতিয়া হঠাতে দেখিছোঁ মাৰ্চেল বৰুৱা নাই কোনোবা নিউজ চেনেলত দেখিছোঁ তেখেতক ৱাৰ্ণিং দিয়া হৈছে যাতে ছবিখন নাকাকে হয় এইটো কেনেকুৱা ধৰণৰ কথা মানে কোনোতো হিংসাত্মকভাৱে একো এটা কৰিবলৈ অহা নাই কেৱল ছবিখন যাতে যিখিনি মোহাৰি দিয়া গৈছে সেইখন যাতে আকৌ ৰিপেইণ্ট কৰি সেই শিল্পীজনৰ যিখিনি মৰ্যাদা আছে সেই মৰ্যাদাখিনি তেখেতক ঘূৰাই দিবলৈহে গোটেইখিনি গোট খাইছে ইয়াতে হিংসাত্মক ধৰণে একো যেতিয়া হোৱাই নাই ৱাৰ্ণিং দিয়া লজিকটো বিচাৰি নাপালোঁ মানে কাক সুধিব লাগিব যে কি জুবিন গাৰ্গৰ ফটো এখন থাকিলে কি অপকাৰ হৈছিলে বুলি বা জুবিন গাৰ্গৰ ফটোখনে কেনেকৈ কি নষ্ট কৰিব পাৰে সমাজৰ কাৰণে সেই এনচাৰটো কোনে দিলে কেনেকৈ ভাল হয় আপোনালোকে জানে কমপ্লিট জেৰা হৈ নাযায় তেতিয়ালৈকে আচলতে আমি জনাব নাপায় লিগেলিও গতিকে মই সেইটোও জনাব পৰা নাই আৰু মুঠতে ভালকৈ কামখিনি চলি আছে সময় লাগিছে মোৰো এতিয়া দৈনন্দিন জীৱনত মানে এনেকুৱা এটা হেৰি হৈছে যে মই এইফালে শ্বুটিঙো চলি আছে ইয়াৰ মাজত মই দিনটো কোৰ্টতো আহিব লাগে এতিয়া কাইলৈ মোৰ ডেট এটা আছিল সেইটো পষ্টপন কৰি মই আকৌ কাইলৈ কোৰ্ট আকৌ আহিম কাইলৈ আহিম আজিও এতিয়া মই ইয়াৰ পৰা গৈ শ্বুটিং কৰিম তাৰপৰা আকৌ কাইলৈ ৰাতিপুৱাই কোৰ্ট আহিম গতিকে এনেকৈ চলি থাকিব কেইদিনমান কাৰণ মোৰ যিটো লাগিছে তেওঁলোকে যিটো ধৰণে মোক প্ৰচিকিউশ্যনৰ যিখিনি বস্তু তেওঁলোকে মোক সুধি গৈ আছে তাৰ তালিকাখন বৰ দীঘলীয়া গতিকে জেৰাটো দীঘলীয়া হৈছে আৰু দীঘলীয়া হওক কিন্তু নিয়াৰিকৈ হওক সেইটোৱে কামনা কৰিছোঁ বাকী মোৰ পিনৰ পৰা এফৰ্টছ আছে আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান কষ্টকৈ ৰাতিপুৱাৰ পৰা ৰাইজক কথাখিনি জনাবলৈ ৰৈ আছে মই দেখিছোঁ গতিকে এভৰিডে যিখিনি হয় মই আপোনালোকক ক্ৰমান্বয়ে জনাই গৈ থাকিম কিছু ভিডিঅ' দেখুওৱা হ'ল আমাক মই চালোঁ ভিডিঅ'বিলাক মানে প্ৰয়োজনীয় যিখিনি ভিডিঅ' তেওঁলোকে মোক দেখুৱাই গৈছে সেই ভিডিঅ'বিলাকৰ বিষয়ে যি ক'বলগীয়া আছিল মই ক'লোঁ সেয়া মই আজি ডিছক্ল'জ নকৰোঁ কেৱল ব্যক্তিগতভাৱেহে মই কথাখিনি ক'ব পাৰোঁ গতিকে কৈছোঁ যে বন্ধু হিচাপে সেই ভিডিঅ'সমূহ চাই বৰ দুখিত হ'লোঁ অন্তৰত অলপ কষ্ট পালোঁ তথাপিও প্ৰচিডিউৰটো আগবাঢ়ি যাব লাগিব কাৰণ আইনত মানে ইম'শ্যনৰ কোনো ভেলিউ নাই আচলতে আমি ইয়াত কি তথ্য দাঙি ধৰিব পাৰোঁ কি কথা মাননীয় আদালতৰ দৃষ্টিগোচৰ হয় সেইবিলাক কথাহে আচলতে বেছি প্ৰয়োজনীয় গতিকে তাতেই কনচেনট্ৰেট কৰি এইকেইদিন আহি থাকিম মই চাগে আৰু কেইবাদিনো আহিব লাগিব তাৰমানে মই ক'ব নোৱাৰোঁ মোৰ ক্ষেত্ৰত কিয় দীঘলীয়া হৈছে বা অইন সাক্ষীবিলাকৰ কিয় সোনকালে শেষ হৈছে কিন্তু মোক যিখিনি কথা সুধি গৈছে মই তাত কোনো ধৰণে সময়ৰ মানে অনাটনৰ কাৰণে মই লৰালৰিকৈ কোনো কথা কোৱা নাই মই প্ৰত্যেকটা কথা যি ধৰণে মই এনালাইজ কৰিছোঁ তেনেকৈয়ে কৈছোঁ যি ধৰণে মই অনুভৱ কৰিছোঁ তেনেকৈ কৈছোঁ আৰু তাত যদি মোৰ ব্যক্তিগত কিবা কথা ক'বলগীয়া আছে কাৰণ আজি ইয়ালৈ যেতিয়া আহিছোঁ ডেফিনেটলি এটা ব্যক্তিগত সম্পৰ্ক জুবিনৰ লগত আছে তাৰপিছত আমি এখন FIR দিছোঁ কাৰণেই মোক মতা হৈছে গতিকে মই ব্যক্তিগত জীৱনত আজি 33টা বছৰে যি ধৰণে জানিলোঁ বা তাৰ কোনটো কথা মোক দেখুওৱা কথাকেইটা বা মোক কোৱা কথাকেইটাৰ লগত মিল হোৱা নাই সেইকেইটা কথাও মই অতি বিতংভাৱে জনাইছোঁ গতিকে অলপ সময় বেছি লাগিছে আৰু ফটো আৰু ভিডিঅ' আটাইবোৰ মিলি 800ৰ ওপৰত পৃষ্ঠা গতিকে সময় লাগিব আৰু এটা কথা সুধো এইটো আপুনি কি দৃষ্টিৰে চাইছে নাজানো যিগৰাকী অধিবক্তাই আপোনাক ক্ৰছ কৰিছে যিগৰাকীয়ে জেৰা কৰিছে তেওঁ অসমৰে এগৰাকী অধিবক্তা অসমৰে জুবিন গাৰ্গক লৈ তেনেধৰণে ক্ৰছ যিখিনি কৰিব লগা হৈছে আপোনাৰ অনুভৱটো কওক প্ৰথমতে নলওঁ বুলি কৈছিল চব ব্যক্তিগতভাৱে কোনে কি ধৰণে চিন্তা কৰে তাত মোৰ কোনো ধৰণৰ জোৰ নাই আৱেগিকভাৱে আমি অসমীয়া মানুহে যিটো ধৰণে চিন্তা কৰোঁ তাৰে ভিতৰত ডেফিনেটলি কোনোবা মানুহে প্ৰফেশ্যনেলি অলপমান বেছি মন দিব গতিকে সেইটো তেওঁলোকৰ চইচ আমি পাৰ্চনেলি আছোঁ সেইটো আমাৰ চইচ যে আমি আমাৰ চইচত থাকিম তেওঁলোকে তেওঁলোকৰ চইচত থাকক তেওঁলোকে যিটো শুদ্ধ ভাবিছে হয়তো তেওঁলোকৰ দৃষ্টিত শুদ্ধ আমাৰ দৃষ্টিত আমি কৰি থকাটো শুদ্ধ গতিকে মই এতিয়া এনেকৈতো ক'ব নোৱাৰোঁ যে কোনো উকিলে কেছ নলওক কিন্তু মই ক'ব বিচাৰিছোঁ যে যিটো কথা হয় আল্টিমেটলি তেওঁলোকে যেন আইনৰ সুৰুঙা বিচাৰি যেন উলিয়াই দিবলৈ চেষ্টা নকৰি যদি অন্ততঃ সঁচা হৈ থাকে তেতিয়া অন্ততঃ মোৰ এটা মনত ছেটিছফেকশ্যন থাকিব ডেফিনেটলি মই আশা কৰোঁ সেইকাৰণে ফাষ্ট ট্ৰেক এটা কোৰ্ট তৈয়াৰ কৰিছে আৰু মাননীয় আদালতে ইমান সময় তেখেতে নিজেওতো বহি আছে গতিকে মই ভাবোঁ যে ফাষ্ট ট্ৰেকৰ এই কথাটো মানে বৰ প্ৰয়োজনীয় আছিল আৰু হৈ যে আছে তাৰ কাৰণে মই কৃতজ্ঞ তেওঁলোকৰ ওচৰত আৰু এটা কথা সৰু কথা যে আপোনাৰ ইয়ালৈ এতিয়া আপুনি কৈছে আৰু কেইবাদিনো লাগিব জুবিন গাৰ্গৰ ক্ষেত্ৰত সাক্ষ্য দিবলৈ অহাৰ কাৰণে আপোনাৰ ব্যক্তিগতভাৱে যথেষ্টখিনি
সময় দিব লগা হৈছে, আপোনাৰ ব্যক্তিগতভাৱেও লোকচান হৈছে, তথাপিতো জুবিন গাৰ্গৰ কাৰণে মই এইটো লোকচান বুলি নধৰোঁ বাৰু। আমি সকলোৱে বিচাৰোঁ জুবিনৰ এখন ফটো এখন পোষ্টাৰ ক'ৰবাত যদি বেকা হৈ থাকে তেতিয়াও দুখ লাগে। গতিকে জুবিনৰ ফটো এখন একেবাৰে মুচি নাইকিয়া কৰি পেলোৱাটো আমাৰ কাৰণে আৰু মোৰ কাৰণে বিশেষকৈ মই পত্নী হিচাপে যদি ক'ব বিচাৰোঁ সেয়া পত্নী হিচাপেও বা এগৰাকী অসমীয়া তেওঁৰ অনুৰাগী হিচাপেও মই ক'ব বিচাৰোঁ যে জুবিনৰ ফটো মুচি পেলোৱাটো কোনোৱে সহ্য কৰিব পাৰিব, কোনেও সহ্য কৰিব নোৱাৰে। আৰু সেয়া দেখিছে, সকলোৱে দেখিছে সেইদিনাখন গণেশগুৰিত কেনেকৈ সকলোৱে ওলাই আহিছে আৱেগেৰে আৰু মৰম হেঁপাহ সন্মানেৰে, সেইটো হোৱাটো কোনেও নিবিচাৰে আচলতে। অন্য ধৰণৰ বিকল্প ব্যৱস্থা আছে, তেনেদৰে গ্ৰহণ কৰি পেলাই আমাৰ অকল মই জুবিন গাৰ্গ বুলিয়ে নকওঁ, তেনেকুৱা আমাৰ গোটেই জাতীয় সত্তা এটা যি আমাৰ সংস্কৃতিক আমাৰ জাতীয় জীৱনক আমাৰ পৰিচয়ক দাঙি ধৰি আছে, তেনেকুৱা এক সত্তাক মানে মুচি পেলোৱাৰ কথাটো কোনেও নাভাবাটোৱে আচলতে ভাল কথা। নহ'লে আমি আমাৰ জাতিটোৰ আমাৰ পৰিচয়ক আমি কেনেকৈ সন্মান দি আছোঁ, আমাৰ স্বীকৃতিক আমি নিজেই দেখোন সন্মান দিয়া নাই তেতিয়াহ'লে। সেইটোৱে কথা। আমি যেনেকৈ নিজৰ মা দেউতাক আমাৰ ঘৰখনত আমি কেতিয়াও মুচি পেলাব নোৱাৰোঁ, কোনো ধৰণৰ কথা ভাবিব নোৱাৰোঁ আমাৰ ককাই ভাইক, তেনেদৰে জুবিন গাৰ্গহঁতৰ নিচিনা সত্তা কি হয় প্ৰতি ঘৰ মানুহৰ কাৰণে একো আৰু বা গোটেই জাতিটোৰ কাৰণে এটা পৰিচয়, এটা সত্তা। গতিকে তেওঁ মুচি পেলোৱাৰ কথাটো নাভাবিলে আমি সুখী, সকলো সুখী হ'ম। সেইটো সদায় থাকিব, সেইটো আমি নিজৰ মানে জুবিন কেনেকুৱা হয় প্ৰতি ঘৰ মানুহৰে একো এজন ঘৰৰ সদস্য নহয় জানো। গতিকে কোনোবাই জুবিন গাৰ্গৰ নিচিনা এক সত্তাক আমি যেতিয়া আমাৰ যদি কোনোবা ঘৰৰ পৰিয়ালৰ কোনোবা হেৰাই যায়, আমি জানো তেওঁক সদায় কাৰণে পাহৰি যাব পাৰোঁ? 9 মাহ হ'ল, এবছৰ হ'ল বুলি আমি জানি পাহৰি যাব পাৰোঁ? গতিকে সেই আৱেগ সেই অনুভৱ সদায় থাকিব, গোটেই অসমীয়াৰ প্ৰাণত থাকিব। আৰু জুবিনৰ প্ৰতি হওক, শ্ৰদ্ধাৰ ভূপেন মামাৰ প্ৰতি হওক বা কলাগুৰুৰ প্ৰতি হওক, ৰূপকোঁৱৰজনৰ প্ৰতি হওক, সকলোৰে ক্ষেত্ৰত এইটো হ'ব। এনেকৈ সকলোৱে ওলাই আহিব। এনেকৈ যদি মুচি পেলোৱাৰ বা কিবা এটা যদি এনেকুৱা মানে কি বুলি ক'ম, এনেকুৱা ধৰণৰ যদি কিবা দেখে তেওঁৰ প্ৰতি নিগেটিভ কিবা এটা হোৱাটো, তেতিয়াহ'লে প্ৰতিজন অসমীয়াই নিজৰ সেইটো অনুভৱ কৰি ওলাই আহিব সদায়।